জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'লৈ তো বন্ধুসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 যিটো আপোনালোকৰ CM ছাৰে কৈছিলে যে 22,775টা যিটো পদ আহিব বুলি কৈছিলে সেইটো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত পৰে আৰু এইটো আপোনালোকে ভুল নুবুজিব ADR আপোনালোকৰ এইটো বেলেগ এটা পোষ্ট হয় 22,775টা ওলাব বুলি তো ইয়াতে আপোনালোকক ভেকেন্সি ডিটেইলছসমূহ দিম লগতে এপ্লাই অনলাইনৰ ডেটসমূহ আপোনালোকক মেনশ্যন কৰা হৈছে সেইসমূহ আপোনালোকক কম তো সকলোখিনি ডিটেইলছ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব সেইবাবে আপোনালোকে অকণো স্কিপ নকৰি শেষলৈকে চাব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব তো বন্ধুবান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 এপ্লাই অনলাইন ফৰ 22,775 পোষ্ট আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ADR ভেকেন্সি মুকলি কৰা হৈছে 22,775টা নতুনকৈ ভেকেন্সি আপোনালোকৰ এপ্লাই অনলাইন হ'ব কিছুদিনৰ পাছতে কেতিয়াৰ পৰা হ'ব আপোনালোকক কৈ আছোঁ তো ADR ৰিক্ৰুইটমেণ্ট 2023 অভাৰভিউ আপোনালোকৰ ৰিক্ৰুইটমেণ্ট আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 পোষ্ট নেম আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 আপোনালোকৰ পদ মুকলি হ'ব নাম্বাৰ অফ ভেকেন্সি আপোনালোকৰ 22,775টা লগতে আপোনালোকৰ ষ্টাৰ্ট হ'ব জুলাই মাহৰ শেষৰ ফালৰ পৰা যেটো নেকি জুলাই মাহৰ লাষ্ট উইকৰ পৰা আপোনালোকৰ এপ্লাই অনলাইনসমূহ ষ্টাৰ্ট হৈ যাব আৰু এপ্লিকেশ্যন মোড আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন যোগেদি আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু লাষ্ট ডেট আপোনালোকে এপ্লাই কৰা আগষ্ট মাহত আপোনালোকে লাষ্ট ডেট পাব আৰু আগষ্ট মাহৰ আগতে আপোনালোকে এই পদসমূহত এপ্লাই অনলাইন কৰিব লাগিব তো ইয়াতে আপোনালোকক যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনালোকৰ পোষ্ট ওলাইছে 22,775টা ইয়াতে আপোনালোকৰ ASEB অল আৰ্মছৰ কাৰণে 2500 পদ ওলাইছে লগতে আপোনালোকৰ এগ্ৰিকালচাৰ বিভাগত গ্ৰেড 3 ওলাইছে 2500 পদ আসাম পুলিচত ওলাইছে 2000 পদ আৰু হেল্থৰ ফালৰ পৰা 600 পদ লগতে গ্ৰেড 3 আসাম গভৰ্ণমেণ্ট জব যেটো ওলাইছিলে 2519টা পদ তাত আহিব আৰু গ্ৰেড 4 আপোনালোকৰ আসাম গভৰ্ণমেণ্ট জবৰ যেটো গ্ৰেড 4 পোষ্ট আছিল তাতে 1347টা নতুনকৈ পদ আহিব লগতে PNRD যেটো আপোনালোকৰ PNRD যদিহে আপোনালোকে বুজি পোৱা নাই পঞ্চায়তৰ বিভাগৰ পৰা আপোনালোকৰ পদ ওলাব বুলি কৈছিলে কিছু দিনৰ আগতে পঞ্চায়ত বিভাগৰ যেটো PNRD যেটো নেকি PNRD হয় হেতু পঞ্চায়ত বিভাগৰ হয় আৰু ইয়াতে 1000 আপোনালোকৰ নতুনকৈ পদ ওলাব আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট অল আৰ্মছ আপোনালোকৰ এডুকেশ্যন যেটো আপোনালোকৰ BLED DLED BTech আপোনালোকৰ এইসমূহ আছে ইয়াতে আপোনালোকৰ 10,219টা নতুনকৈ পদ মুকলি কৰা হ'ব আপোনালোকৰ জুলাই আৰু আগষ্ট মাহৰ ভিতৰতে তো বন্ধু-বান্ধৱীসকল বহুত এটা ডাঙৰ নিযুক্তি হ'বলৈ গৈ আছে 22,000কে নতুনকৈ নিযুক্তি তো ইয়াতে আপোনালোকৰ বহুত এটা ভাল অপচন আহি আছে আৰু ইয়াতে আপোনালোকক কৈ গৈছো নেম অফ কমিশ্যন আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 ADR 2023 অৰ্গেনাইজেশ্যন নেম আপোনালোকৰ গভৰ্ণমেণ্ট অফ আসাম সব চাকৰি আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি হ'ব লগতে এপ্লিকেশ্যন প্ৰসেছ আপোনালোকৰ অনলাইন হ'ব আৰু পে স্কিল ইয়াতে পে স্কিল ক'বলৈ গ'লে পে স্কিলটো বৰ্তমান মেনশ্যন কৰি দিয়া নাই কিন্তু আপোনালোকৰ পে স্কিলসমূহ অকণমান ভালেই হ'ব আপোনালোকৰ কাৰণ গভৰ্ণমেণ্ট জব হয় আপোনালোকে পে স্কিলসমূহ আপোনালোকৰ ভালেই হ'ব আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ 8 পাছৰ পৰা ধৰি আপোনালোকে 12 পাছলৈকে ইয়াতে পদ পাব যেটো গ্ৰেড 4 হয় ইয়াতে 8 পাছৰ পৰা 12 পাছলৈকে আপোনালোকৰ পদ ওলাব আৰু গ্ৰেড 3 পোষ্টত আপোনালোকৰ 10 পাছৰ পৰা 12 পাছৰ ভিতৰত আপোনালোকৰ পদ ওলাব আৰু এজ লিমিট আপোনালোকৰ 18 পৰা 40 বছৰ দিয়া হ'ব আৰু ইয়াতে এজ ৰিলেক্সেশ্যন আপোনালোকৰ থাকিব কিছুমান কাষ্টৰ কাৰণে ST SC কাৰণে 5 বছৰ OBC MOBC কাৰণে 3 বছৰ এক্স সাৰ্ভিসমেন কেণ্ডিডেটৰ কাৰণে 2 বছৰ PWD কেণ্ডিডেটৰ কাৰণে আপোনালোকক 10 বছৰ আপোনালোকক এজ ৰিলেক্সেশ্যন দিয়া হ'ব আৰু ইয়াতে মোষ্ট বি আপোনালোকে সিটিজেন অফ ইণ্ডিয়ান সিটিজেন আপোনালোকে হ'ব লাগিব আৰু লগতে আপোনালোকৰ ৰেসিডেন্স অফ আসাম আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াতে এলিজিবল হ'ব আসামৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব আৰু এপ্লাই কৰোতে আপোনালোকে কিছুমান ফিজ কাটিব লাগিব আসাম পুলিচত নহয় বা আপোনালোকৰ বেলেগ বেলেগ পোষ্ট নহয় সকলো পোষ্টতে আপোনালোকে ফিজ কাটিব নালাগে কিছুমান পোষ্টত আপোনালোকে ফিজ কাটিব লাগিব UR OBC MOBC সকলে 350 रुपीस গ্ৰেড 3 পোষ্টত যেটো নেকি আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আপোনালোকৰ যেটো পদ মুকলি হৈছিলে গ্ৰেড 3 এণ্ড গ্ৰেড 4 হেতুত আপোনালোকে 350 रुपीस আপোনালোকে এপ্লাই কৰোতে ফিজ কাটিব লাগিব আৰু গ্ৰেড 4 ত 200 ST SC 250 আৰু গ্ৰেড 4 ত আপোনালোকে 150 ST SC কাটিব লাগিব যেটো নেকি আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 যদিহে আপোনালোকে বুজি পোৱা নাই আপোনালোকক অকমানকে কৰিম যেটো নেকি আপোনালোকৰ গ্ৰেড 3 গভৰ্ণমেণ্ট অফ আসাম আপোনালোকৰ যেটো আছে আৰু গ্ৰেড 4 আপোনালোকৰ আসাম গভ যেটো আছে যেটো 2519টা গ্ৰেড 3 আছে আৰু 1347টা গ্ৰেড 4 আছে এই পোষ্টসমূহত আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব তো বন্ধু-বান্ধৱীসকল বহুত এটা ভাল অপচন আহি আছে আপোনালোকৰ কাৰণে তো যদিহে আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে ইয়াৰে এপ্লাই কৰিব পাৰিব 22,000কৈ নতুনকৈ পদ মুকলি হ'ব কিছু দিনৰ পাছতে আৰু 10-15 দিনৰ পাছতে আপোনালোকৰ 22,000 পদৰ নতুনকৈ এডভাৰটাইজ আহি যাব ক্লাছ 10 পাছ 12 পাছ গ্ৰেজুৱেট লেভেললৈকে আপোনালোকে ইয়াৰে পদ দেখি পাব তো বহুত এটা ভাল অপচন আহি আছে তো বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকৰ কাৰণে ভিডিঅ'টো অকণো হেল্পফুল হৈছে তেনেহ'লে
প্লিজ এটা লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ অসমৰ বা আপোনালোকৰ ভাৰতৰ যিকোনো চাকৰি খবৰ আপোনালোকে সকলোতকৈ আগত পায় তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম